ৰিক্ৰুটমেণ্টৰ যি সিলেবাস সেই সিলেবাস অনুসৰি পেডাগজিৰ ওপৰত আমি এতিয়া কিছুমান এমসিকিউ আলোচনা কৰিব চেষ্টা কৰিম ইয়াত আমি অকল যে প্ৰশ্নৰ উত্তৰটো দেখিম তেনেকুৱা কোনো কথা নহয় বিস্তাৰিতভাৱে আমি আলোচনা কৰিব চেষ্টা কৰিম যাতে আপোনাৰ কনসেপ্টটো বিল্ড আপ হয় মই মোৰ স্কুলৰ কামখিনি শেষ কৰি আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি পিডিএফ বনাই কিনে ভিডিঅ' বনাই পিডিএফটো শেয়াৰ কৰি আছো আপোনালোকৰ লগত তো গতিকে আপোনালোকৰ দায়িত্ব আছে যে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব যাতে মই মোটিভেশ্যন পাওঁ আপোনালোকৰ পুৰা সিলেবাসটো যাতে কমপ্লিট কৰি দিব পাৰো ইয়াৰ প্ৰথম যেটো প্ৰশ্ন এইটো দিয়া হৈছে আপোনাৰ what are the factors related to learner that affect the learning যে শিক্ষাৰ্থীৰ সৈতে জড়িত কাৰকসমূহ কি কি যে শিক্ষণত প্ৰভাৱ পেলায় খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ইয়াৰ আগতে কেইবাবাৰ দিছিল প্ৰশ্নটো সো ইয়াৰ অপচনটো দিছে ফিজিক্যাল এন্ড মেন্টাল হেলথ অফ দ্য লার্নার খুবেই গুৰুত্বপূৰ্ণ এটা দিক যে এজন ষ্টুডেন্ট যেতিয়া আপুনি শিকাব শিক্ষাৰ্থীক তেওঁৰ ফিজিক্যাল কন্ডিশনটো ভাল আছে নে নাই বা মেন্টাল কন্ডিশনটো তেওঁৰ ভাল আছে নে নাই পগলা মানুহক এজন শিকাই কিনে লাভ আছে নেকি তো গতিকে এইটো আমাৰ অবভিয়াসলি জৰুৰী বস্তু সো ইয়াৰ এইটো ঠিক আছে সো বাকিটো আমি চাই লওঁ লেভেল অফ এসপিৰেশন এন্ড অ্যাচিভমেন্ট মোটিভেশন এইটো ঠিক আছে যে তেওঁৰ এসপিৰেশন আৰু মোটিভেশন তো থাকিব লাগিব যে যদি তো মোটিভেশন না থাকে তেওঁক আমি জোৰ জবৰদস্তি কৰি কিনে লাভ আছে নেকি তো লাভ নাই এইটো আমাৰ নহব সো গতিকে এইটো থকাটো খুবই জৰুৰী এটা বস্তু তাৰপিছত ৰেডিনেছ এন্ড উইল পাৱাৰ এইটো থাকিব লাগিব যে ৰেডিনেছটো কি হয় সো এজন সৰু এজন শিশু আছে তেওঁক যদি আপুনি 10 বছৰীয়া বাচ্চা এজনক যদি আপুনি ৰামায়ণ মহাভাৰত বুজাবলৈ চেষ্টা কৰে বা হিব্ৰু ল্যাঙ্গুৱেজত কিবা এটা বস্তু শিকাব চেষ্টা কৰে তেওঁ শিকিব জানো কেতিয়াও নিহিকে তো এটা ষ্টুডেন্টে যেতিয়া শিকাৰ কাৰণে ৰেডি হয় তেতিয়া আমি শিকিব লাগে সো এই তিনিওটা আমাৰ মানে টেকনিক্যালি কারেক্ট সো ইয়াৰ কারেক্ট অপশনটো কোনটো হ'ব অপশন ডি টো ৰাইট হ'ব অল অফ দা হ'ব সো ইয়াত দিয়া আছে সব ফিজিক্যাল এন্ড মেন্টাল হেলথ কিয় জৰুৰী নহয় কতখিনি বস্তু দিয়া আছে আপুনি এবাৰ পঢ়িলে গম পাব এই পিডিএফটো আপুনি সিম্পলি কমেন্ট বক্সত এটা লিংক দিয়া থাকিব টেলিগ্ৰাম চেনেলৰ তাত গৈ আপুনি ডাউনলোড কৰি কিনে প্ৰিন্ট আউট কৰি আপোনাৰ টেবুলৰ সন্মুখত ৰাখিব যাতে আপোনাৰ প্ৰিপাৰেচনত সুবিধা হয় নেক্সট যেটো প্ৰশ্ন এটো দিছে এৰিকসন ট্ৰাষ্ট ভাৰ্সেস মিসট্ৰাষ্ট যি স্টেজ আছে এটো ওয়াকার্স ডিউৰিং যে এৰিকসনৰ বিশ্বাস বনাম অবিশ্বাসৰ যি পৰ্যায় এটো কেতিয়া ঘটে আৰ্লি মিডল চাইল্ডহুড ঘটে না আৰ্লি এডাল্টহুড ঘটে না ইনফেন্সিত ঘটে না আৰ্লি চাইল্ডহুড ঘটে সো ইয়াৰ প্ৰশ্নটো জনাৰ আগত উত্তৰটো জনাৰ আগত আপোনাৰ এনালাইজ যদি কৰে তেনেহলে দেখিব পাৰিব কোনটো খুদিছে তো ইয়াত যদি আমি উত্তৰটো দেখো ডাইৰেক্টলি ইনফেন্সিটো হ'ব কি ইনফেন্সিটো হ'ব যে ট্ৰাষ্ট ভাৰ্সেস মিসট্ৰাষ্ট যে ইনফেন্সি আছে বাৰ্থ to 1 years this is the most fundamental stage where infants develop a sense of trust or mistrust in the world based on the caregiver যিয়ে তেওঁৰ মানে কেয়াৰ কৰিব তেওঁৰ ওপৰত ভিত্তি কৰি তেওঁ এটা সেন্স কৰিব পাৰিব সো এইটো শেষ নহল পুৰা ইয়াৰ কাৰণে মই এটা লিষ্ট বনাই আনিছো আপোনালোকৰ যে ট্ৰাষ্ট ভাৰ্সেস মিসট্ৰাষ্টৰ ওপৰত ইয়াৰ প্ৰশ্ন খুদিছে নেক্সট যদি আপোনাৰ বেলেগ এটা যেনেকুৱা ধৰক অটোনমি ভাৰ্সেস সেমৰ ওপৰত যদি কোশ্চেন খুদে তেনেহলে আপুনি কি কৰিব নিশ্চয় কনফিউজন হৈ যাব যাৰ কাৰণে ডিটেইলছ ইয়াত দিয়া আছে মই ইয়াত গাই দিব না যাও আপোনালোকে সিম্পলি খুবই গুৰুত্বপূৰ্ণ বস্তু কোনটো মনত ৰাখিব মই কৈ দিও মই যেতিয়া প্ৰিপাৰেচন কৰিছিলো কেনেকৈ কৰিছিলো যেনেকৈ ধৰক অটোনমি ভাৰ্সেস হেম এইটো কোনটো এজত জনা যায় আৰ্লি চাইল্ডহুড আৰু ইয়াৰটো হল আপোনাৰ 1 to 3 এইখিনি বস্তু এটলিষ্ট মনত ৰাখিব পিছৰখিনি আপোনাৰ মনত ৰাখিলে হ'ব নাৰাখিলে হ'ব কিন্তু এইখিনি বস্তু আপোনাৰ মনত ৰাখাটো খুবই জৰুৰী পিছৰ যেটো স্টেজ আছিল এইটো হল আপোনাৰ ইনিশিয়েটিভ ভাৰ্সেস গিল্ট এইটো প্লেয়াৰ্স বুলি জনা যায় এইটো 2-3 বাৰ প্ৰশ্নটো আহিছিল যে প্লেয়াৰ্স বুলি কোনটো এৰিকসনৰ যে থিওৰি আছিল এইটো কোনটো স্টেজক জনা যায় সেইটো হল আপোনাৰ ইনিশিয়েটিভ ভাৰ্সেস গিল্ট তাৰ পিছৰ যেটো স্টেজ আছিল এইটো হল আপোনাৰ ইন্ডাষ্ট্ৰি ভাৰ্সেস ইনফিৰিয়ৰিটি এইটো স্কুল এজ বুলি জনা যায় এজটো হল আপোনাৰ 6 to 11 ইয়াৰ্স তাৰ পিছৰ যেটো স্টেজ আছিল এইটো হল আপোনাৰ আইডেন্টিটি ভাৰ্সেস ৰোল কনফিউজন এইটো হল আপোনাৰ এডোলেসেন্স 12 to 18 ইয়াৰ্স লৈকে নেক্সট যেটো স্টেজ এইটো হল আপোনাৰ ইন্টিমেসি ভাৰ্সেস আইসোলেশন এইটো হল আপোনাৰ ইয়ং এডাল্টহুড এইটো ইয়াৰটো আপুনি মনত ৰাখিব চেষ্টা কৰিব 19 to 40 ইয়াৰ্স লৈকে পিছৰ যেটো স্টেজ এইটো আহিব আপোনাৰ জেনাৰেটিভিটি ভাৰ্সেস স্ট্যাগনেশন এইটো হল আপোনাৰ মিডল এডাল্টহুডৰ ভিতৰত আহিব 40 to 65 ইয়াৰ্স লৈকে নেক্সট যেটো স্টেজ এইটো হল আপোনাৰ ইগো ইন্টিগ্ৰিটি ভাৰ্সেস ডিজিপিয়াৰ এইটো হল আপোনাৰ লেট এডাল্টহুড 65 ইয়াৰ্স এন্ড older নেক্সট যেটো প্ৰশ্ন এটো এডন কৰিছে what quality the students like the most of it in a teacher যে এজন শিক্ষকৰ মাজত ছাত্ৰ ছাত্ৰী সকলে কি গুণ বেছি ভাল পায়
সো ইয়াৰ প্ৰথম যেটো অপশন আইডিয়ালিষ্ট ফিলসফি নে কম্পেশন নে ডিসিপ্লিন নে এন্টারটেইনিং সো এইকেইটাও যদি ভালকে দেখে আপুনি গম পাইব আইডিয়ালিষ্ট ফিলসফি তো ভাল ঠিক আছে কিন্তু সকলো সময়তে এই যে ভাল কাৰ্যকাৰী নহব কিয় নহব ইয়াত এনালাইজ কৰি দিছো দেখিলে গম পাব যেনেকুৱা ধৰক ওহাইলে টিচাৰ প্যাশন ফৰ দা সাবজেক্ট তেও সাবজেক্টৰ প্ৰতি প্যাশন আছে ঠিক আছে ক্যান বি ইনস্পায়ার স্টুডেন্ট তেও ইনস্পায়ার কৰিব পাৰে বাট ইট ডাজ নট নেসেসারিলি the most reliable quality for the student যেহেতু স্টুডেন্টৰ কাৰণে ভাল হ'ব তেনেকুৱা কথা নহয় তেওঁৰ সাবজেক্ট আছে যে ভালকে পঢ়াব না জানে লাভ আছে নেকি লাভ নাই সো তাৰ পিছত ডিসিপ্লিন বেছি দেখুৱাটো ঠিক নহয় সো এইটো আমাৰ কাৰেক্ট অপচন নহব সো ইয়াৰ এন্টাৰটেইনিং এটো কিয় নহব যদি বেছি এন্টাৰটেইনিং কৰি থাকে তেনেহলে ষ্টুডেন্টে আপোনাৰ শিক্ষক বুলি কম ভাবিব জোকাৰ বুলিহে ভাবিব সো আমাৰ ডিসিপ্লিনো নহয় এন্টাৰটেইনো আমি তেনেকুৱা কৰিব নালাগে তাৰ পিছত ফিলসফি আপুনি হওক কিন্তু বেছি ফিলসফি দাৰ্শনিক যদি আপুনি ক্লাছত দেখায় এইটো এক প্ৰবলেম সো ইয়াৰ কাৰেক্ট অপচনটো আমাৰ কোনটো হ'ব কম্পেশনেট আপুনি ষ্টুডেন্টৰ লগত ভাল ব্যৱহাৰ কৰে ষ্টুডেন্ট আপোনাৰ লগত ভাল ব্যৱহাৰ কৰিব অবিয়াসলি শিকিবলৈ তেওঁলোকে আগ্ৰহ হ'ব পিছৰ যেটো প্ৰশ্ন এটো দিয়া হৈছে ফৰ মেইনটেইনিং এন এফেক্টিভ ডিসিপ্লিন ইন দা ক্লাছ দা টিচাৰ শুড যেজন এটা ফলপ্ৰসূ শ্ৰেণীৰ কথা বজাই ৰাখিবলৈ শিক্ষকে কি কৰিব লাগে এলাউ ষ্টুডেন্টস টু হোৱাট দে লাইক এনেকুৱা কৰিলে দেখোন ক্লাছ থাকিব জানো কিছুমান ষ্টুডেন্ট নাচিব কিছুমান ষ্টুডেন্ট বিড়ি খাব সিগাৰেট খাব মানে যিয়ে ইচ্ছা হেটো কৰিব দিব নেকি যিয়ে ইচ্ছা হেটো আমি কৰিব দিব নোৱাৰো কেতিয়াও নোৱাৰো তাৰ পিছত আপন ডিল উইথ দা ষ্টুডেন্ট স্ট্ৰিক্টলি ষ্টুডেন্ট লগত পুৰা ষ্ট্ৰিক্ট ব্যৱহাৰ কৰক তেনেহলে কি হ'ব জানে না যদি বেছি ষ্ট্ৰিক্ট কৰিব তেনেহলে ড্ৰামা কৰা আৰম্ভ কৰিব হয়তো আপোনালোকৰ ড্ৰামা কৰিছে না নাই মই নাজানো কিন্তু এনেকুৱা কিছুমান টিচাৰ আছিল মনোযোগ দিয়াৰ মন নাই তথাপি আমি কি কৰো জবৰদস্তি মনোযোগ দিয়াৰ ভান এটা কৰো যে নহলে যদি মনোযোগ নি দিও তেনেহলে ই মাৰিব ষ্ট্ৰিক আছে তো গতিকে এটো শিক্ষা হৈছে নেকি অবিয়াসলি মানে জবৰদস্তি আমি তাক অ্যাটেনশন দিব চেষ্টা কৰিছো অ্যাটেনশন তো বাদ দিয়ক নলেজৰ নটো আমাৰ ভিতৰত সোমোৱা নাই তেতিয়া তাৰ পিছত অপচন সি আছে গিভ দা ষ্টুডেন্টস মোর প্রবলেম টু সলভ আপোনালোকে এটা পিছত এটা দিয়ে থাকক এটা পিছত দি থাকক এটো হল নেকি ষ্টুডেন্ট তেনেহলে দেখোন এটা প্ৰেসাৰ কুকাৰ নিচিনা সৃষ্টি হ'ব তেওঁলোকৰ ব্ৰেইনটো তো ষ্টুডেন্ট এইটো এটা পিছত এটা দিয়াটো ঠিক নহয় তাৰ পিছত দিছে আপোনাৰ ডিল উইথ দেম পলাইটলি এন্ড ফাৰ্মলি বহুত ভালো এটা বস্তু ষ্টুডেন্টৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব তেওঁলোকে আপোনাৰ লগত তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব ষ্টুডেন্ট হৈছে বকা মাতে নিচিনা যেনেকৈ আপুনি গড় দিব তেনেকৈ আপুনি তেওঁলোকক বনাব পাৰিব সো ইয়াত গোটেইখিনি এনালাইসিস কৰা আছে বাকি অপচন বিলাক কিয় হয় কিয় নহয় এবাৰ পঢ়িলে আপুনি গম পাব মই ইয়াত পঢ়ি দিব না যাও নেক্সট যেটো প্ৰশ্ন এটো দিছে this is the term used for IQ founded out by using Wechsler test এই প্ৰশ্নটো দুবাৰ পৰীক্ষাত আহিছিল সো Wechsler পৰীক্ষাৰ ব্যৱহাৰ কৰিব IQ ৰ বাবে ব্যৱহাৰ কৰা শব্দটো কোনটো তেওঁ ব্যৱহাৰ কৰিছিল কনস্ট্যান্ট IQ ব্যৱহাৰ কৰিছিল ডেভিয়েশন IQ ব্যৱহাৰ কৰিছিল স্ট্যান্ডাৰ্ড IQ ব্যৱহাৰ কৰিছিল নে নান অফ দা এভব ওপৰ এটাও ব্যৱহাৰ কৰা নাছিল এইবিলাক দেখিলে হয়তো আপুনি বহুত কনফিউজন হ'ব পাৰে সো ইয়াৰ কাৰণে ডিটেইলছ মানে ইয়াত explanation দিয়া আছে পहिले গম পাব যেনেকুৱা ধৰক দা টার্ম used for IQ derived from Wechsler test is not specifically যে তিনটা যে দিছে constant IQ deviation IQ আর standard IQ তিনটাৰ এটাও নহয় সো ইয়াৰ কারেক্ট অপশনটো হ'ব none of the above কিন্তু তোৰ যে অপশন নহয় এটো তো বুজিলো কিন্তু কি নহয় হেতু কি বুলি জানা যায় ইয়াত দিয়া আছে চাও the score you get from a Wechsler adult intelligence scale এটোক আপোনাৰ WAIS বা কেতিয়াবা WISC এটো বুলি জানা যায় আৰু এটো তেও নামকৰণ কৰিছিল ফুল স্কেল IQ পিছৰ যেটো প্ৰশ্ন এটো দিয়া হৈছে আপোনাৰ which of the following quality is not expected of a good teacher তলত উল্লেখ কৰা গুণৰ ভিতৰত ভাল শিক্ষকৰ পৰা আশা কৰা নহয় যে কমিউনিকেটিং ফ্ৰীলি উইথ ষ্টুডেন্ট ফ্ৰীলি কমিউনিকেট কৰিব নেকি অবিয়াসলি কৰিব কৰাটো ভাল তো ইয়াৰ কাৰেক্ট কোৱেশ্চন হ'ব নোৱাৰে যেহেতু ইয়াৰ নট এক্সপেক্টেড দিছে আশা কৰিব নোৱাৰি সেইটো কৰিব পাৰি তো এইটো আমাৰ হ'ব নোৱাৰে তাৰ পিছত টিচিং উইদাউট ইউজিং এনি অডিও ভিজুৱেল মেটেৰিয়েল যে শিক্ষা যে তেও শিক্ষা দিব তেতিয়া কোনো ধৰণৰ অডিও ভিজুৱেল মানে বস্তু ব্যৱহাৰ কৰিব নালাগে এটো তেনেকুৱা কোনো কথা নেকি এইটোই আমাৰ উত্তৰ পাম এইটো আমি এক্সপেক্ট কৰিব নোৱাৰো বাকিটো আমি চাইলো acquiring knowledge about student background ষ্টুডেন্টৰ ব্যাকগ্ৰাউণ্ড থকাটো খুবই জৰুৰী তেও ষ্টুডেন্ট কোনটো ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে তো কোনটো ব্যাকগ্ৰাউণ্ডৰ কাৰণে স্যাটিসফাই হয় ক্লাস কৰিলে স্যাটিসফাই হ'ব বা বুজিব পাৰিব হেতু জনাটো খুবই জৰুৰী এজন ষ্টুডেন্ট ভালকে খাব নোৱাৰে তাক মিড ডে মিল নিদি জবৰদস্তি ক্লাছত এটা বহাই ৰাখিলে কিনে তো শিকিব পাৰিব নেকি কেতিয়াও নোৱাৰে তাৰ পিছত দিটো দিছে শেয়াৰিং উইথ ওয়ার্ম এন্থুজিয়াজম এন্ড কেয়ারিং এটো তো ভাল এটা বস্তু যে ষ্টুডেন্ট লগা আপুনি
মানে ভালভাৱে ব্যৱহাৰ কৰক তেওঁলোকৰ যত্ন লওক এইটো বেয়া বস্তু নেকি নহয় সো ইয়াৰ কাৰেক্ট অপচনটো আমি কোনটো পাম obviously বি টো পাম সো ইয়াত দিয়া আছে চাও গোটেই ডিটেইলছখিনি কমিউনিকেটিং ফ্ৰীলি উইথ ষ্টুডেণ্টছ কৰিলে কি হ'ব তাৰপিছত একুৱাৰিং নলেজ এবাউট ষ্টুডেণ্ট বেকগ্ৰাউণ্ড জানিলে কি হ'ব শিক্ষণ ক্ষেত্ৰত স্পেশালি কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব শেয়াৰিং ৱাৰ্ম এনথুজিয়াজম কেটাৰিং কৰিলে আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব নেক্সট যেটো প্ৰশ্ন এইটো দিয়া হৈছে চাওক আউট অফ দ্য গিভেন ষ্টেটমেন্ট হুইচ ওৱান ইজ নট কাৰেক্ট এবাউট চিলড্ৰেন তলৰ কোনটো দিছে নট কাৰেক্ট এবাউট চিলড্ৰেন the children are not passive but active explorer their surroundings এইটো 100% উত্তৰটো কাৰেক্ট হ'ব কাৰণ তেওঁলোকে কেতিয়াও পেসিভ নহয় কোনটো হয় এক্টিভ এক্সপ্লোৰাৰ হয় তাৰপিছত there is a scientific investigator in every child হয় এইটো সঁচা কথা কাৰণ যেতিয়া দেখিব শিশুৱে সৰু থাকিব মাক দেউতাক ভাই ভনী বা যিকোনো তেওঁলোকৰ ক্লোজ হয় সেইবিলাকৰ মানুহ এটা পিছত এটা প্ৰশ্ন কৰিয়ে থাকিব এইটো কিয় হয় কিয় নহয় ক'ত আছে কেনেকৈ আছে গোটেইখিনি বস্তু তেওঁলোকে শিকিব চেষ্টা কৰিব তেওঁৰ ভিতৰত যদি কিউৰিয়াছিটি জনাৰ কিউৰিয়াছিটি সেইটো ইনক্যালকুলেট কৰিব লাগে আমাৰ ভালকে তেওঁলোকে বিহেভ কৰিব লাগে শুদ্ধটো তেওঁলোকক কৈ দিব লাগে তেনেহলে তেওঁৰ যেটো মৰালিটি বা শিক্ষাৰ কোৱালিটি হেতু গুণটো ভাল হ'ব তাৰপিছত চিলড্ৰেন ৰিসিভ নলেজ ইন দা পেসিভ ফৰ্মত হয় নেকি এটো পেসিভ ফৰ্মত নহয় কেতিয়াও কি হয় এক্টিভ ফৰ্মতে হ'ব সো গতিকে আমাৰ এটো কাৰেক্ট অপচন মানে হ'ব নোৱাৰে তাৰপিছত চাওক চিলড্ৰেন আৰ মোৰ অফ প্ৰবলেম সলভাৰ লেছ দেন প্ৰবলেম ক্ৰিয়েটৰ একেবাৰে সঁচা কথা যে শিশু সমাধানকাৰী বেছি আৰু সমস্যা সৃষ্টিকাৰী কম তো ইয়াৰ আমাৰ কাৰেক্ট অপচনটো কোনটো পাম obviously অপচন 3 টো কাৰণ যেহেতু ইয়াত নট এক্সপেক্টেড হদিছে বা এইটো মানে নহয় বুলি হদিছে নেক্সট যেটো প্ৰশ্ন এইটো এড অন কৰা হৈছে আপোনাৰ লাৰ্নিং থিওৰি has criticized as failing to explain understanding behavior patterns শিক্ষণ তত্ত্বে অন্তৰ্নিহিত আচৰণৰ আৰ্হিত ব্যাখ্যা কৰাৰ ব্যৰ্থ বুলি সমালোচনা কৰা হৈছে কত মোটিভস সোশ্যাল স্ট্ৰাকচাৰ এক্সিকিউটিভ ফাংশন নে consistency so ইয়াৰ কারেক্ট অপশনটো হ'ব আপোনাৰ মোটিভস আৰু মোটিভস তো কি হয় ইয়া দিয়া আছে চাব যে while learning theory can explain how a person learn to associate a particular action with a reward no it does not necessarily address why they find the reward motivating তো রেওয়ার্ডৰ কাৰণে মোটিভেট কৰাটো আপোনাৰ ঠিক নহয় পিছৰ যেটো প্ৰশ্ন এইটো এড অন কৰিছে সেলফ ৰেগুলেশন of a learner refers to শিক্ষাৰ্থীৰ আত্ম নিয়ন্ত্ৰণ বুলিলে জড়িত হৈ থাকে কোনটো ক্ৰিয়েটিং ৰেগুলেশন অফ ষ্টুডেন্টস বিহেভিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিয়ন্ত্ৰণ কৰা নে ৰুলস এণ্ড ৰেগুলেশন মেড বাই দ্য ষ্টুডেন্টস বডি ছাত্ৰ সংগঠনে কৰা নিয়ম নীতি নে সেলফ ডিসিপ্লিন এণ্ড কন্ট্ৰোল আত্ম অনুসৰণ আৰু নিয়ন্ত্ৰণ নে দেয়াৰ এবিলিটি মনিটৰ দেয়াৰ ওন লাৰ্নিং সো ইয়াৰ কারেক্ট অপশনটো মই ইয়াত কৈ দিব না যাও কমেন্ট সেকশনত কমেন্ট কৰি জনাব এনেকুৱা নহয় যে গুৰুত্ব নহয় এই প্ৰশ্নটো কমেও 3-4 বাৰ ৰিপিট কৰিছিল যাৰ কাৰণে ইয়াত এড অন কৰিছো সো আজি ভিডিওটো আৰু লেন্দি নকৰো ভিডিওটো মানে ভিডিও চাবৰ বাবে আপোনাক ধন্যবাদ